আৰু শ্ৰদ্ধা ৰাইজ, আমি যোৱা এক মাহ ধৰি আমাৰ 40টা সমষ্টিত হিতাধিকাৰী সভা বা বেনিফিচিয়াৰী মিটিং আমি কৰি আছো। আৰু এই বেনিফিচিয়াৰী মিটিংটো আমি কৰিবলগীয়া হৈছে যে আমাৰ তলৰ পৰা বিভিন্ন মানুহৰ দ্বাৰা, বিভিন্ন দল সংগঠনৰ দ্বাৰা এটা সাৰ্ভে কৰাত কিছুমান ফিডবেক আহিছে। এই ফিডবেকটো হৈছে কি ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু কাউন্সিল চৰকাৰৰ বহুতখিনি আঁচনি আছে। এই আঁচনিবিলাক ৰাইজৰ কাৰণে দিয়া আঁচনি, পুৰুষৰ কাৰণে, মহিলাৰ কাৰণে, খেতিয়কৰ কাৰণে, যুৱ যুৱতীৰ কাৰণে, আমাৰ জ্যেষ্ঠ নাগৰিকৰ কাৰণে, বিভিন্ন কাম কৰি থকা লোকসকলৰ কাৰণে, প্ৰত্যেকটো শ্ৰেণী, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাৰণে বহুত ভাল ভাল আঁচনি আহে। এই আঁচনিবিলাক সঠিকভাৱে ৰূপায়ণ নহলে, এই আঁচনিটো যি উদ্দেশ্য লৈ ইয়াৰ নীতি নিৰ্ধাৰণ কৰা হৈছিলে এইটো বাস্তৱত আমি ইয়াৰ সফলতাটো পাব নোৱাৰো। মই নিজেও 5 বছৰ চৰকাৰত থাকি বিভিন্ন আঁচনিৰ ওপৰত মোৰ যি জ্ঞান, মই যি বুজি পালো, ইয়াৰ ওপৰত মই ভাবো বহুতখিনি কথা আলোচনা কৰিবলগীয়া আছে। ভাৰত স্বাধীন হোৱাৰ পিছত বিভিন্ন আঁচনি ভাৰতীয় নাগৰিকসকলৰ কাৰণে, যিটো লাষ্ট মাইল ডেভেলপমেণ্ট বুলি কয়, শেষ অঞ্চললৈকে, আৰু লাষ্ট মেন বুলি কয় যোনে নেকি দৰিদ্ৰ সীমাৰেখাৰ তলৰ ঠিক ব্যক্তিসকলক টাৰ্গেট কৰি বিভিন্ন আঁচনি বিভিন্ন সময়ত চৰকাৰে দিয়া হৈছে। এই আঁচনিবিলাক সঠিকভাৱে যদি ৰূপায়ণ হয়, আমাৰ হিতাধিকাৰীসকলৰ লাভ হয়। যদি সেই আঁচনিবিলাক সঠিকভাৱে ৰূপায়ণ নহয়, আমাৰ হিতাধিকাৰীসকলৰ লছ হয় আৰু চৰকাৰৰো নিজৰ উদ্দেশ্যত সফল হোৱাত ব্যৰ্থ হয়। গতিকে আজি চৰকাৰে আঁচনিটো তৈয়াৰ কৰিলে দিল্লীত বহুত ভাল আঁচনি। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ভাৰতবৰ্ষখন বিকশিত ভাৰত হব লাগিব, বিকশিত ভাৰত হব লাগিব। আৰু বিকশিত ভাৰত হব লাগিলে ভাৰতৰ ভিতৰত যিখিনি নাগৰিক আছে, এই প্ৰত্যেকজন নাগৰিকে অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, শিক্ষা দীক্ষা, শাৰীৰিক সকলো দিশৰ পৰাই আগবাঢ়ি যাব লাগিব। আমি যেনেকৈ প্ৰথম শ্ৰেণীৰ দেশবিলাকৰ কথাবিলাক চালে দেখিবলৈ পাওঁ যে ইহঁতৰ মানুহবিলাকৰ বহুত শিক্ষিত, অৰ্থনৈতিকভাৱে আগবঢ়া, ৰাস্তা পদূলি, অফিচ বহুত ভাল, এই কথাবিলাক আমি দেখিবলৈ পাওঁ। ঠিক তেনেধৰণৰ আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে ভাৰতবৰ্ষৰ চুকে কোণে বসবাস কৰা, এইটো অসমেই হওক বা বড়োলেণ্ডে হওক, প্ৰত্যেকজন নাগৰিক এই পৰ্যায়ত আগুৱাই যাব লাগে। আমি স্বাৱলম্বী হ'ব লাগে, আমি নিজে সক্ষম হ'ব লাগে চব দিশৰ পৰা। এই কথাৰ কাৰণে আজি ভাৰত চৰকাৰে বহুত ভাল ভাল আঁচনি পঠাইছে। এই আঁচনিবিলাক বহুত আঁচনি আপোনালোকে জানে আৰু বহুত আঁচনি আপোনালোকৰ তাত বহুত সময়ত খবৰ আহি নাপায়। গতিকে আজি ইয়াত 2জন বিষয়া বহি আছে। এই বিষয়াসকলক এইকাৰণে ৰাখিছো যে এই কামখিনি তেখেতসকলে যিমান দিন এজন বিষয়া হিচাপে, বিডিঅ হিচাপে থাকে, পিডি হিচাপে থাকে, এই প্ৰত্যেকটো আঁচনিটো আমাৰ গ্ৰাছৰুটত, গ্ৰাম্য অঞ্চলৰ ৰাইজৰ ওচৰলৈ লৈ যোৱাটো আমাৰ চৰকাৰৰ দায়িত্ব। বিভিন্ন কাৰণত বিষয়াসকলক কেতিয়াবা কেতিয়াবা এই আঁচনিবিলাক আমাৰ ৰাইজৰ ওচৰলৈ লৈ যাব নোৱাৰে বা অলপ অলপ তেখেতসকলৰো কি হয়, বিভিন্ন সমস্যাৰ কাৰণে সফলভাৱে এইটো কি কৰিব নোৱাৰে, প্ৰচাৰ কৰিব নোৱাৰে। আৰু ইয়াৰ কাৰণে আজি 1947 চনৰ পৰা 2025 চনলৈকে চাই বহুত কোটি লাখ লাখ কোটি টকাৰ আঁচনি আমাৰ অঞ্চলবিলাকত ভাৰতৰ নাগৰিকসকলৰ কাৰণে দিয়া হৈছে। কিন্তু আমাৰ বিভিন্ন অঞ্চলত আমি কোনো পৰিৱৰ্তন বা ডিফাৰেন্স আমি দেখিবলৈ পোৱা নাই। সেইকাৰণে আজি কাউন্সিল চৰকাৰৰ দায়িত্ব, কেন্দ্ৰীয় ৰাজ্যৰ আঁচনিৰ লগতে কাউন্সিলৰ যিটো আঁচনি আছে, এই কাউন্সিলৰ আঁচনিখিনিও 100% যাতে ৰূপায়ণ হয়, এই কথাখিনি আজি আমি আপোনালোকৰ লগত পাতিবলৈ আহিছো। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা তেখেতৰ আগত যিসকল মুখ্যমন্ত্ৰী আছিলে, সেইসকলৰ বিভিন্ন আঁচনি ৰাইজৰ কাৰণে দিছে। আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ডাঙৰ সপোন আছে যে অসমখন ভাৰতৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হ'ব লাগিব। আৰু সেইটোকে টাৰ্গেট ৰাখি
আন্তঃগাঁথনি নিৰ্মাণ কৰা, লগতে মানুহৰ দৈনন্দিন জীৱনত হোৱা সমস্যাবিলাক সমাধান কৰা, বিভিন্ন বছৰে বছৰে পেণ্ডিং হৈ থকা সমস্যাবিলাক সমাধান কৰা, এই কামবিলাক অসমত আজি খুব ভালকে তেখেতে ৰূপায়ণ কৰিছে। আৰু বিটিআৰ অঞ্চলতো আমি আজি স্বাধীনতাৰ 1947 চনৰ পৰা বসবাস কৰা বিভিন্ন মানুহবিলাকে মাটি অধিকাৰ পোৱা নাছিলে, বিভিন্ন অধিকাৰ পোৱা নাছিলে, এইবিলাক স্থায়ীভাৱে সমাধান কৰাৰ কাৰণে বিভিন্ন পদক্ষেপ লোৱা হৈছে। আৰু এই কথাখিনিয়ে আজি মই আপোনালোকক ক'ব বিচাৰিছো। প্ৰথম কথা হৈছে যে চৰকাৰী আঁচনিটো যেতিয়া আহে আপোনালোকে মনত নাভাবিব যে এইটো আমি নকৰিলে হ'ব, এইটো মানে চৰকাৰৰ বস্তু হ'লেও হ'ব নহ'লেও হ'ব, এই কথাটো আপোনালোকে নাভাবিব। আপুনি দৈনন্দিন খেতি কৰিছে, কোনোবা হাজিৰা কৰি খাইছে, কোনোবা দোকান দিছে, সৰু দোকান দিছে, কোনোবা হাঁহ কুকুৰা পালন কৰিছে, যিয়ে নকৰক কিয় এই কামখিনিত এডিচনেলি এই কামখিনি ভালকে কৰিবৰ কাৰণে চৰকাৰৰ মানুহবিলাকে আৰু অলপ আপোনাক সহায় কৰে। এইটো সেল্ফ হেল্প গ্ৰুপৰ থ্ৰুৱেদি হওক, কোঅপাৰেটিভ ছচাইটিৰ থ্ৰুৱেদি হওক বা ইণ্ডিভিজুৱেল সকলে কিছুমান আঁচনি বনায়, এই আঁচনিবিলাক ৰূপায়ণ কৰাৰ কাৰণে চৰকাৰে কি কৰে আপোনালোকক সহায় কৰে। কিন্তু বহুত সময় কি আছে, এইটো চৰকাৰৰ বস্তু চৰকাৰে দিয়া এই বুলি পেলাই ভালকে ব্যৱহাৰ নকৰে। তাত আলু খেতিৰ সময়ত আলু বিধান দিছে, এই আলুটো চব খাই পেলাইছে। গম খেতিৰ সময়ত গমৰ বিধান দিছে, এইটো মিলত লৈ যাই পেলাই খুন্দি পেলাই গমটো খাই দিছে। এনেকুৱা বহুত সময়ত দেখিছে। এতিয়া সেইটোতো বাৰু খাদ্য। বেলেগ ক্ষেত্ৰত চাবলৈ যাওঁ, PMIৰ ঘৰ অলপ আগতে আমাৰ ডিপুটি চিফ ডাঙৰীয়া প্ৰাক্তন কৈ গৈছে যে BPFৰ দিনত 17 বছৰত মচলপুৰত মাত্ৰ 665খন প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হৈছিল। কিমান? 17 বছৰত 665খন। আৰু এই 4 বছৰত UPPL চৰকাৰৰ এই 4 বছৰৰ সময়ত কিমান হ'ল? 6720খন ঘৰ অকল মচলপুৰতে হৈছে। 6720খন ঘৰ। এইটো মানে আকাশ পাতাল। আকাশ পাতাল হয়নে নহয়? 17 বছৰত 665 আৰু 4 বছৰত, এক বছৰটো আমি কোভিডৰ কাৰণে কামে কৰিব পৰা নাই, কৰোনা হৈছিলে। 4-3 বছৰত BPFৰ দিনৰ এই 665 আধা ঘৰে হোৱা নাছিলে, সেইটো আমি কমপ্লিট কৰি দিলো। আৰু আমাৰ দিনত নতুনকৈ 6720খন ঘৰ ইয়াত কমপ্লিট নিৰ্মাণ কৰা হৈ গ'ল। আৰু আমাৰ বাকী আছে 1458খন। এই 1458 ঘৰ নিৰ্মাণ হোৱাৰ লগে লগে আমাৰ প্ৰায় 8000 ঘৰ অকল মচলপুৰ সমষ্টিত নিৰ্মাণ হৈ যাব। গতিকে আমাৰ টাৰ্গেটটো হৈছে যে যি আঁচনি ৰাইজৰ কাৰণে আঞ্চলিক কাৰণে আহিছে সেইটো পাব লাগে। এতিয়া মই অনুৰোধ কৰিব বিচাৰিছো, এতিয়া যথেষ্ট ভাল হৈ গ'ল তথাপিতো যে PMIৰ ঘৰ বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাই দুখীয়া মানুহ লাগে। যি মানুহে বছৰে বছৰে ঘৰটো ভাল কৰিব লগা হয়, মেৰামতি কৰিব লগা হয়, দুখীয়া মানুহ গৰীব মানুহৰ কাৰণে আজি ঘৰ নতুন বনাইছে, অহা বছৰ মেৰামতি কৰিব লাগে নাৰা ঘৰ বা 1 বছৰ পিছত। যদি কিবা কাৰণত নাৰা কাটিবলৈ সময় নাপালে, মেৰামতি কৰিবলৈ সময় নাপালে, এই প্লাষ্টিক ডুবাই থাকিব লাগে। কিবা ধুমুহা চুমুহা আহি প্লাষ্টিকটো ফুটি গ'ল, তাৰপিছত কি হ'ল, সেই ঘৰত কেতিয়াবা আমি পঢ়ি থকা সময়ত ল'ৰা ছোৱালীয়ে ওপৰৰ পৰা পানী পৰে, ভাত খাই থকা সময়ত কেতিয়াবা পানী পৰে। এই কথাবিলাক লাহে লাহে আমি এইটো চেক কৰিব লাগিব। এইকাৰণে আৱাস যোজনাৰ ঘৰ পোৱাৰ লগে লগে আপুনি একদম পজিটিভ এটা মাইণ্ড লৈ বিচলিত হয় এই ঘৰটো কমপ্লিট নিৰ্মাণ কৰিব লাগে। নহ'লে কি হয়, প্ৰথম কিস্তিটো পালে কামটো কৰিলে, ছেকেণ্ড কিস্তিটো পালে পইচাটো আমাক লাগে, বেলেগত খৰচ কৰি দিলে ঘৰখন ওলাই নাহে। এটলিষ্ট এখন ঘৰ হ'লে ৰ'দে বৰষুণে 25 বছৰ 30 বছৰ আপুনি এটলিষ্ট নিজৰ ল'ৰা ছোৱালীক লৈ ভালকে থাকিব পাৰে। সেইকাৰণে ঘৰৰ পইচাটো বেলেগত খৰচ নকৰিব। টয়লেট বনাই, যিটো টয়লেটৰ স্বচ্ছ ভাৰত মিছনৰ SBMৰ টয়লেট আহিছে, এই টয়লেটটো বহুতে নিৰ্মাণ কৰা নাই। 9,000 টকা পাইছে, 9,000 টকাটো ক'ৰবাত খৰচ কৰি দিছে। এতিয়া চাওক, নিজৰ কাৰণেও টয়লেট লাগে, আলহী আহিলেও টয়লেট লাগে,
এতিয়াতো আৰু আজিৰ সময়ত মানুহবিলাকৰ জংঘলত যাব নোৱাৰে বাহিৰত। সেইকাৰণে আপুনি যদি কোনোবা অলপ এডিচনেল পইচা দি ভালকে বনাই লয় বেলেগ কথা, নহলে যিটো স্পেচিফিকেশ্যনত দিছে আপুনি ঠিক হিচাপে টয়লেটটো ভালকে বনাই লওক। আমাৰ বাইদেউসকলৰ মহিলাসকলৰ হাইজেনিক টয়লেট নোহোৱাৰ কাৰণে বহুত সময়ত বেমাৰ হয়। এই কথাবিলাক মনত ৰাখি যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে যে প্ৰত্যেক ঘৰতে এটা টয়লেট থাকিব লাগে, মাহবিলাকো ডাঙৰ ডাঙৰ বনাই লৈছে, কিন্তু গৰীব মানুহ হলেও আমাক এটলিষ্ট আমি টয়লেটটো ভালকে বনাই ল'ব পাৰে, এই কথাটো যাতে চবে মনত ৰাখে।